আজি আমি পৰিমেয় সংখ্যা বা ৰেশনাল নাম্বাৰ মানে কি তাৰ ওপৰত আলোচনা কৰিম তোমালোকে ভিডিওটো একদম শেষলৈকে চাবা যদি ভিডিওটোৰ পৰা পৰিমেয় সংখ্যা কি অলপ হলেও বুজি পোৱা তেনেহলে ভিডিওটো লাইক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰিবা পৰিমেয় সংখ্যা মানে হল সেইবোৰ সংখ্যা যিবোৰক আমি p/q ৰূপত লিখিব পাৰো মানে যত q টো শূন্য হ'ব নোৱাৰে ওপৰত শূন্য হ'ব পাৰিব তলত শূন্য হ'ব নোৱাৰে অৰ্থাৎ ৰেশনাল নাম্বাৰ বা পৰিমেয় সংখ্যা হল সেইবোৰ সংখ্যা যিবিলাকক আমি এটা ভগ্নাংশৰ নিচিনাকে লিখিব পাৰো যত তলত শূন্য হ'ব নোৱাৰে ওপৰত পাৰিব তলত নোৱাৰে তলত শূন্য কিয় নহয় জানানে এটা ভগ্নাংশৰ তলৰ সংখ্যাটোৰে ওপৰৰ সংখ্যাটোক হৰণ হৈ থাকে 4/3 মানে 3টোক 4টোৰে হৰণ হৈ আছে যদি তলত শূন্য থাকে ওপৰত যদি 3 থাকে তেনেহলে তুমি জানিবা যে শূন্যৰে একো সংখ্যাক হৰণ কৰিব নোৱাৰি সেই কাৰণে তলত শূন্য হ'ব নোৱাৰে কিন্তু যদি ওপৰত শূন্য থাকে তলত যদি বেলেগ সংখ্যা থাকে এইটো হ'ব কিয় কাৰণ শূন্যক যিকোনো সংখ্যাৰে হৰণ কৰিব পাৰি কেনেকৈ চোৱা শূন্য আছে ইয়াত 4 আছে 4 0 গুণ 0 হৰণ কৰিব আমি পাৰিলো সেই কাৰণে তলত শূন্য হ'ব নোৱাৰে কিন্তু ওপৰত শূন্য হ'ব পাৰে The rational number can be expressed as the form of p/q, where q is equal not 0. We know that we can never divide any number by 0. That is why q is not 0. এটা কেইটামান পৰিমেয় সংখ্যা চাম আহা 3/5 -2/6 -4/-7 0/9 only 6 2.5 এনেকুৱা নাম্বাৰ বিলাকক আমি পৰিমেয় সংখ্যা বা ৰেশনাল নাম্বাৰ বুলি কম এইটো বাৰু বুজি পালো ভগ্নাংশৰ নিচিনাকৈ আছে এইটোও বুজি পাইছো এইটোও বুজি পাইছো এইটোও বুজি পাইছো কিন্তু এই দুটা যদিও ভগ্নাংশৰ ৰূপত নাই আমি ইয়াক ভগ্নাংশৰ ৰূপত লিখিব পাৰো কেনেকৈ লিখিব পাৰো চোৱা যদি এটা গোটা সংখ্যা থাকে আমি জানো যে গোটা সংখ্যাটোৰ তলত এটা 1 থাকে হয়নে যে সেইটো কাৰণে আমি এটো 1/6 বুলি লিখিব পাৰো 1/6 মানে কি হল p/q নিচিনা হল হেতু কাৰণে গোটা সংখ্যা বিলাককো পৰিমেয় সংখ্যা বুলি ক'ব পাৰি বা ৰেশনাল নাম্বাৰ বুলি ক'ব পাৰি 2.5 টো এটা ৰেশনাল নাম্বাৰ কিয় এটো পইণ্টত আছে ডেসিমেল ফ্ৰেকশনত আছে কিন্তু এটো এটা পৰিমেয় সংখ্যা 2.5 টো আমি এনেকৈ লিখিব পাৰো চোৱা 2.5 is equal to 25/10 হয়নে এটা আগত দশমিক আছে মানে 10 হ'ব আৰু এটো 25 হ'ব মানে আমি এটো কি বুলি লিখিব পাৰো এটা ফ্ৰেকশন p/q টাইপত লিখিব পাৰো হেতু কাৰণে 2.5 টো হৈছে এটা পৰিমেয় সংখ্যা এতিয়া মই কৈছিলো যে পৰিমেয় সংখ্যা বিলাকক আমি এটা ভগ্নাংশৰ নিচিনাকৈ লিখিব পাৰো The rational number can be expressed as a fraction তেনেহলে ফ্ৰেকশন বা ভগ্নাংশ আৰু পৰিমেয় সংখ্যা একেই নেকি Are rational number and fractions same? Rational number and fractions are not same. পৰিমেয় সংখ্যা আৰু ভগ্নাংশ একে নহয় কি পাৰ্থক্য আছে চোৱা পৰিমেয় সংখ্যাবিলাক মাইনাসত থাকিব পাৰে কিন্তু ভগ্নাংশবিলাক মাইনাসত থাকিব নোৱাৰে ভগ্নাংশবিলাক সদায় পজিটিভ নাম্বাৰ হ'ব লাগিব The fractions are always positive number but the rational number can be negative তলত 0ৰ বাহিৰে উপৰে তলে এটা পৰিমেয় সংখ্যাৰ কিছুমান ইন্টিজাৰ বা অখণ্ড সংখ্যা থাকে তোমালোকে যদি অখণ্ড সংখ্যা বা ইন্টিজাৰ মানে কি নাজানা এই ভিডিওটোৰ শেষত মই লিংক দি দিম তোমালোকে তাত গৈ অখণ্ড সংখ্যা মানে কি চাই লবা কিন্তু ভগ্নাংশৰ ওপৰত এটা হোল নাম্বাৰ থাকিব যিকোনো হোল নাম্বাৰ মানে কি এই শূন্যৰ পৰা ষ্টাৰ্ট কৰি যিমান আগলৈ যোৱা সেইবিলাক কি হ'ব হোল নাম্বাৰ আৰু তলত এটা নেচাৰেল নাম্বাৰ থাকিব মানে 1ৰ পৰা ষ্টাৰ্ট কৰি জিবাটা পাতিব পৰা তাৰ মানে আমি বুজিলো যে every fraction is a rational number but every rational number is not a fraction এইটোই হৈছে rational number আৰু fractionৰ মেইন ডিফাৰেন্স অসমীয়াত ক'বলৈ হলে সকলোবোৰ ভগ্নাংশই পৰিমেয় সংখ্যা হ'ব কিন্তু সকলোবোৰ পৰিমেয় সংখ্যাই ভগ্নাংশ নহয় কাৰণ হল কিছুমান পৰিমেয় সংখ্যা মাইনাসত থাকে যদি মাইনাসত থাকে তে সেই পৰিমেয় সংখ্যাটো ভগ্নাংশ হ'ব নোৱাৰে
কিন্তু যদি প্লাছত থাকিলে হয় তেনেহলে ৰেচনেল নাম্বাৰটো ফ্ৰেকশন হলে হয় সেই কাৰণে কৈছো সকলো পৰিমেয় সংখ্যা ভগ্নাংশ নহয় 6/3 ভগ্নাংশ হয় কিন্তু যদি ইয়াত মাইনাস থাকে বা যদি ইয়াত মাইনাস থাকে তেনেহলে এটো ভগ্নাংশ নহয় কিন্তু যিমানটা ভগ্নাংশ আছে সেই সকলোবোৰ ভগ্নাংশই পৰিমেয় সংখ্যাত পৰিব কাৰণ ৰেচনেল নাম্বাৰ can be positive or negative কাৰণ পৰিমেয় সংখ্যাবিলাক ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে আশা কৰো পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰ মানেনো কি সেইটো তোমালোকে বুজি পাইছা যদি বুজি পাইছা এই ভিডিওটো এটা লাইক কৰি দিবা ইয়াৰ পিছত মই ৰেচনেল নাম্বাৰৰ প্ৰপাৰ্টিজ বিলাক বুজাম